আজি গোলাঘাটত অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে গোলাঘাট সমষ্টিটোৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এক মত বিনিময় কৰে আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিনিধি হিচাপে তেখেতৰ উপলব্ধিসমূহ ৰাইজৰ ওচৰত উত্থাপন কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। সেইসকল ব্যক্তিক লগ পাই সঁচাকে আনন্দিত হৈছোঁ আৰু বিধায়িকা হিচাপে আচলতে মোৰ দায়িত্ব যে যোৱা সময়ছোৱা গোলাঘাটৰ যিখিনি কাম কাজ আছে তেখেতসকলকো জনোৱা, তেখেতসকলৰ আশীৰ্বাদ লোৱা। আজি সঁচাকে আপোনালোকে দেখিছে যে আমাৰ গোলাঘাট সমষ্টিটোৰ বিভিন্ন খণ্ডত প্ৰতিষ্ঠিত হোৱা বহুতৰ লোকসকল আহি উপস্থিত হৈছেহি। মই তেখেতসকলক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখন সময় দিয়াৰ কাৰণে আৰু আশা কৰিছোঁ তেখেতসকলৰ নেতৃত্বত নিশ্চিতভাৱে তেওঁলোকৰ পৰামৰ্শত গোলাঘাটখন আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি এখন কিতাপ উন্মোচন কৰি আৰু আপোনাৰ দুটা পৰিকল্পনা কৰিলে ভৱিষ্যত পৰিকল্পনা নতুন গোলাঘাট কিছু এটা পুস্তিকাত এটা আভাস দিবলৈ চেষ্টা কৰিছিলোঁ যে যোৱা সময়ছোৱা আচলতে আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য যিখিনি আমি নিৰ্বাচনৰ আগত ৰাইজক কিবা এটা প্ৰতিশ্ৰুতি দিওঁ সেইখিনি কৰিছোঁ নে কৰিব পাৰিছোঁ নে নাই কিমানখিনি কৰিব পাৰিলোঁ সেইখিনি কোৱাৰ এটা দায়িত্ব বুলি ভাবি মই ভাবিলোঁ যে তেখেতসকলক এটা লিখিতভাৱে ফটোগ্ৰাফ দি পেলাই মই কথাখিনি জনাওঁ এটা বিনম্ৰতা প্ৰয়াস কৰিছিলোঁ। দ্বিতীয়তে মানুহৰ জীৱনত প্ৰতিনিধি হিচাপে বহুত সপোন থাকে, একাংশ সপোন পূৰণ হৈছে আৰু একাংশ যেতিয়া সময় বাঢ়ি যায় আমাৰ কামবিলাকৰ পৰিসৰ বৃদ্ধি হয় বা নতুন নতুন চিন্তা আহে। সেইকাৰণে মই ভাবিছোঁ যে এইখিনি কাম যদি ভৱিষ্যতে কৰিব পাৰোঁ মই ভাবোঁ যে আমাৰ গোলাঘাটখনক অধিক সমৃদ্ধিশালী কৰিব। পৰৱৰ্তী সময়ত আপুনি গোলাঘাটৰ উদ্যোগীকৰণৰ কথা কৈছে, নিশ্চিতভাৱে কৰিব লাগে, আমি চেষ্টা কৰিম কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে এডভান্টেজ 2.0 প্ৰায় 5 লাখ কোটি টকা কাম কৰিবৰ কাৰণে অসমত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছে। ইতিমধ্যে আমাৰ ইয়াতো মিঠানল উদ্যোগ হৈছে বা অন্যান্য ধৰণৰ আহিছে। গতিকে আমাৰ নিশ্চিতভাৱে প্ৰচেষ্টা থাকিব আগন্তুক সময়ছোৱাত আমাৰ চৰকাৰ হ'লে বা বিধায়কসকল হ'লে আমি গোলাঘাটক উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰু কিছু কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে।